Hello once again guys, এতিয়া Haflong part 2 ভিডিঅ'টো লৈ আহিছোঁ। part 1 ত আমি চাহ খাই আছিলোঁ, তাৰ পৰা এতিয়া জাৰ্নিটো ষ্টাৰ্ট কৰি আমি যাই আছোঁ মাইবং অভিমুখে। তাতে আমি জনামতে এখন পাৰ্ক আছে, এটা নদী আছে, লগতে এটা নিজৰা আছিলে। আমি কিমান দূৰ আজি ভিডিঅ'টোত দেখাব পাৰোঁ নাজানো, যদি দীঘলীয়া হয় তেন্তে শ্বৰ্টকৈ দেখুৱাবলৈ পাৰ্ট ৱাইজ দেখাম। চ' চাই থাকক ভিডিঅ'টো আপোনালোকে। খালি ৰেকৰ্ডিং কৰিছোঁ। ছেকেণ্ডটো আহিছে নে চাইডত? গোটেই गाड़ी पीछे टर्निंग मतलब नहीं गाड़ी पीछे गिरने की फिनी वीडियो करे पहाड़ को ये से भाई साहब এতিয়া আমি হেঁচাই গৈছোঁ, এইটো মাইবং নদী বুলি যে কৈছিলোঁ সেইটো এতিয়া। চ' এতিয়া আপোনালোকে এইটো দেখুৱাবলৈ লৈ যাম। চ' আমাৰ লগত আপোনালোকে চাই থাকক মাইবং ৰিভাৰ। This is Maibang River. ইয়াতে এনে ঘৰিয়াল আছে নাই? নদী শিলত ঘৰিয়াল থাকব হয় নহয়? ইয়াতে ঘৰিয়াল থাকিব পাৰে বুলি কৈছোঁ। শিল আছে। পানী ৰৈ গৈছে যেন লাগছে যে, পানীখিনি এটা ৰৈ যোৱা যেন লাগছে যে। এই টিকলু মাছ কমকৈ হ'লেও আপোনালোকক চব দেখাবলৈ ট্ৰাই কৰিছিলোঁ। এতিয়া মাইবঙৰ নদীটোৰ ভিডিঅ' ইয়াতে সামৰিম আৰু যাত্ৰা আৰম্ভ কৰিম আমাৰ নেক্সট পাৰ্কখনলৈ বা নিজৰাটোলৈ। ক'লৈ যাওঁ চাই থাককচোন। বহুত দূৰ যাত্ৰা কৰাৰ পাছত আমি এই টাৰ্ণিংটোৰে এনেকৈ চিধা এই টাৰ্ণিংটোৰে ঘূৰি এখন পাৰ্ক পাম, যাৰ নাম বীৰ সম্বোধন ফংলো পাৰ্ক, মাইবং, ডিমা হাছাও, অসম। সেইখন বীৰ সম্বোধন ফংলো পাৰ্ক।
চাই থাকক Boom height, guys. Boom height. Play ko sa. I'm the YouTuber, guys. Hey, Ram, guys. Hey, Allah, hey, Ram. Hey, Ram. Boom height, guys. Boom height. Height, guys. Okay, Allah, go, guys. ठीक है Photo san solo. এখন ইয়াৰ পৰা একেবাৰে পাহাৰ ভগৱান পাব আমি নামি আহিছোঁ ভিডিঅ' কৰিব পৰা নাই ইমান দূৰত নামি আহিছোঁ কোনো কণ্ট্ৰল কৰিব পৰা নাই এইটো চাগে পানীৰ টেংকি পাৰ্কখন ভাল লাগিছে পাহাৰৰ মাজত আছে কগুটি কেনে কি এইবিলাক এইটো কি কি কলগেট নেকি আকৌ ইনো খাইছ তই পাগলি মিমি একদম ইফালে গাছৰ তলত ৰাস্তা আছে গাছৰ তলতে ৰাস্তা বেছি নহ'লেও 200 ফুট 300 ফুট মান ওপৰত আছে এইখিনি নাই এইখানৰ কোন মৰবা বইবা যাব ডাইৰেক্ট তলত যাব সেইখানে যদি বইবা যায় কোনোবা ডাইৰেক্ট তলত এই দিবালো ৰছী দিবালো অলপ বান্ধি এইটো আছিল পাৰ্কিং প্লটটো মেইন হয়তে নানিলো গাড়ী আমি আমি ভয়তে গাড়ী লৈ গাছ কেইটামান আছে ফোনখনত বাকী একো নাই এইটো মেইন ৰোড এইটো উইদাই মেইন ৰোড এইটো মেইন ৰোড এইটো পাৰ্কিং প্লেচ পোৱা গৈছে বীৰ কি আছিলে ফক্স বীৰ কি আছিল এই নহয় বীৰ হংচং নে কিবা এনেকুৱা নাম আছিল বীৰ অৰ্থটো বুজি পাইছোঁ পাহাৰৰ ওপৰত গাড়ী লৈ অহাটোৱে বীৰ কৈছিল মেইনলি পাহাৰখন পাৰ্কত বেলেগ একো নাই খালি ওপৰত গাড়ী লৈ অহাটোৱে বীৰত্ব দেখুওৱা কথা আছিল নে কি গুটি ইয়াতে চিলড্ৰেন পাৰ্ক বুলি খাব পাৰি যায় মানুহ চোচৰাকে আছে এই আমাৰ গুটি সৰু ছোৱালীটো চোচৰিব গৈছে কেৰেক্টাৰৰ গণ্ডগোল থকা গুটি হাই হাই কৰি দিয়ে আৰু তাতে ওপৰত উঠি যায় আৰু নামি দি ৰ গুটি 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 ৰখ মই তাতে পিছফালে যাম হাই দি অসভ্য হাই এটা দিলোঁ এই ইয়াৰ You have no future without me. Let me live. এইটো বৰ্তমানত ব্যস্ত চলি This is very ওখ পাহাৰ Really, this is very ওখ পাহাৰ This is not highway This is keyway Finally Haflong part 2 ভিডিঅ'টো ইয়াতে অন্ত পেলাম আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লৈ যাম দিদাউদি ৱাটাৰফললৈ চ' যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব চ' ফাইনেলি বাই বাই এণ্ড থেংক ইউ